কাৰ্ডম আজি পুৱাৰে পৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰে ইতিমধ্যে এতিয়া সন্ধিয়া হৈ গৈছে। আমাৰ নমাহিকী গান প্ৰতিযোগিতা, তাৰপিছত বিভিন্ন ধৰণৰ তেনেধৰণৰ অনুষ্ঠান আমি শেষ কৰিছো এতিয়ালৈ। এতিয়া অলপ আগতে আমাৰ মঞ্চ উন্মোচন হৈ গৈছে। ইয়াৰ পিছত সাজপাৰ প্ৰতিযোগিতা আছে। তাৰপিছত কাৰ্বি আংলঙৰ পৰা আমাৰ বিশিষ্ট আৰ্টিষ্টসকল আহিছে, শিল্পীসকল আহিছে, তেওঁলোকৰ অনুষ্ঠান আছে আজি। অহাকালিলৈ ৰাতিপুৱাৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, খাদ্য প্ৰতিযোগিতা, সংগীত সংগীতৰ প্ৰতিযোগিতা, আৰু বিয়লি 3 বজাত আমাৰ এটা বিশেষ অনুষ্ঠান আছে। সেইটো হৈছে জুবিন গাৰ্গৰ আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দুটি গান আমি প্ৰায় 1000ৰ ওপৰত আমি শিল্পী ইয়াতে পৰিৱেশন কৰিম কাৰ্বি ভাষাত। গতিকে আমি তাৰ কাৰণে অনুৰোধ কৰিছো, আজি যেন নিউজটো পোৱাৰ লগে লগে কালি আকৌ আহে। গতিকে আমি সকলোখিনি কাম লগ হৈ কৰিছো। কামৰূপ কাৰ্বি কালচাৰেল ছচাইটি, এইটো চেন্ট্ৰেল কমিটি আছে আমাৰ ডিফু কাৰ্বি আংলং জিলাৰ আণ্ডাৰত আমি গোটেইখিনি কামখিনি কৰো। আৰু ইয়াৰে মোৰ লগত বৰ্তমান উপস্থিত আছে আমাৰ কাৰ্যকৰী সভাপতি কৰণ সিং। গতিকে আমি লগ হৈ ধুনীয়াকে কামখিনি কৰি আছো, ৰাইজৰ সহায় সহযোগিতা পাইছো, খুব ভাল লাগিছে আৰু খুব ধুনীয়াকে কৰি আছো। অহাকালিৰ যি অনুষ্ঠান আছে তাত যাতে সকলোৱে সহায় সহযোগ কৰি আগবাঢ়ি আহে। ধন্যবাদ। নমস্কাৰ। অতি আনন্দ কৰা প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী পাথৰপুৰে কামৰূপ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'ব। আপোনালোকৰ সহায় সহযোগ কামনা কৰিছো। সকলোৱে আহক, আমাক উৎসাহিত কৰক। আজি মই আহিলো, মই আহি বহুত ইয়াতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলো আৰু আমাৰ কাৰ্বি সমাজৰ বিভিন্ন ঠাইত জড়িত হৈ থকা কাৰ্বি ভাই ভনীসকল ইয়াত একগোট হৈছো। ভাল লাগিছে সকলোকে লগ পাই। আৰু তাৰোপৰি আমাৰ কাৰ্বি কালচাৰটো কি ধৰণে উপস্থাপন কৰিব পাৰি, ইয়াত সকলোখিনি ইয়াত মজুদ হৈ আছে। যে আপোনালোক আহক, সকলোৱে উপভোগ কৰক। আপোনালোক আহিলে আমিও আনন্দিত হ'ম। আৰু আজি প্ৰথম নিশা, কাইলৈও আছে। আজি দিনজোৰা হৈছে, কাইলৈও হ'ব। আপোনালোক সময় ওলাই এবাৰ আহকচোন, আমি ভাল পাম। ধন্যবাদ।